হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আমি আহিছোঁ নতুন বছৰৰ খানা খাবলৈ। জানেই নহয়, ডেকা ল'ৰা মন, নতুন বছৰততো খানা এটা খাবই লাগিব। এয়া কাৰেণ্ট ঠিক কৰি আছে। কাৰেণ্ট নহ'লে খানা খাব ক'ৰ পৰা? এইজন আমাৰ বিটু আৰু এইজন ৰাহুল, ডিজে বলিয়া ল'ৰা। এইজন প্ৰদন্য, কাৰেণ্টৰ ব'ৰ্ড ঠিক কৰি আছে। এয়া অনুপ, টিংকুদা, আমাৰ বয়সতকৈ ডাঙৰ কিন্তু একেলগত। এইজন ত্ৰিজক, গোটেই সমস্ত খানাৰ দায়িত্ব লৈছে। বহুত টেনশ্যন হেনো। সকলোবোৰ হৈছেগৈ আৰু সৌফালে কেইজনমান আহি উপস্থিত হৈছেহি। লাহে লাহে এজন দুজনকৈ আহি আছে আৰু এইয়া মই কৈছিলোঁৱেই নহয়, চখিন ল'ৰা বুলি। বাকী মাংস কমি যাওক, কিন্তু ডিজে লাগিবই তাক। আমাৰ সকলোবিলাক কাম হৈছেগৈ আৰু প্ৰথমতে চৌকাটোকে জ্বলাই ল'লোঁ। সৌফালে আকৌ বেদান্ত বোলাজনে পিঁয়াজ নহৰু গুচাই আছে। আমাতকৈ সৰু ভাইটিয়েই হ'ব। মোৰ আকৌ বুদ্ধি এটা আছে। মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিলে কাম কৰিব নালাগে। সেয়েহে তাকে কৰি আছোঁ। গম পালে দিব বাপেকে। এইয়া ধৰা পৰিলোৱেই নহয়। বোলে দা ল, খৰিকেইডালকে ফাল। মই বোলো কাম নকৰাকৈ খাইছোঁ বুলি কবি নহয়, কাটিয়েই দিলোঁ। এইজন মিংকু, ত্ৰিজকৰ ভায়েক, বেলেগ জমনি। এইজন আকৌ সুমিত। সকলোৱে নাচি আছে। বোলো ময়ো অলপ নাচি দিওঁ, কিন্তু মই কোনজন বিচাৰক দেই, অলপ ইণ্ট্ৰভাৰ্ট যে, লাজ লাগে। এয়া শেহতীয়া কেইজন, মানে বিলনীয়া হৈছিলোঁ। বেচেৰাকেইটাই অকলে অকলে খাবলগীয়া হৈছে। এয়া আমাৰ মিংকু, খানা কেনেকুৱা হৈছে সুধিছোঁ, বৰ ধুনীয়া বোলে। এইজন আকৌ আমাৰ জয়ন্ত দা, হেড বিলনীয়া, বেলেগ দিছে আৰু। ফূৰ্তিৰ মাজেৰে ৰাতিটোনো কেনেকৈ পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ। এয়া সময় 5 বাজিছে। নতুন বছৰৰ ৰাতিপুৱাটোৱে যেন আদৰণি জনাইছে। সূৰ্য উদয় চাই থাকোঁতে দুজন বন্ধুৰ মাজত তৰ্কাতৰ্কি লাগিছে। ইজনে হেনো তাত কালি বনৰীয়া গাহৰি দেখিলে, আকৌ ইজনে নহয়, শিয়ালহে দেখিলে হেনো। এনেবোৰ ধেমেলীয়া কথা শুনি শুনি আমি জুই তাপ ল'লোঁ আৰু সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। আজিলৈ এৰিলোঁ, আকৌ লগ পাম।